শিৱসাগৰত অখিল গগৈ পতন নিশ্চিত। জুবিন গাৰ্গক লৈ কংগ্ৰেছৰ ৰাজনীতিক তীব্ৰ গৰিহণা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ। নমস্কাৰ, মাজুলী টুকৰ বিশেষ সংবাদলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাজ্যৰ নিৰ্বাচনী গৰম বতাহৰ মাজতে এইবাৰ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ দুটাকৈ বিস্ফোৰক মন্তব্যই জোকাৰি গৈছে ৰাজ্যৰ ৰাজনীতি। শিৱসাগৰৰ নিৰ্বাচনী ফলাফলক লৈ কৰা ভৱিষ্যতবাণী আৰু শিল্পী জুবিন গাৰ্গক লৈ কংগ্ৰেছে কৰা ৰাজনীতিক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে মন্ত্ৰীগৰাকীয়ে। শিৱসাগৰ সমষ্টিত এইবাৰ অখিল গগৈ দিন উকলিল নেকি? কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ মতে এইবাৰ শিৱসাগৰত অখিল গগৈ তৃতীয় স্থানলৈ অৱনমিত হ'ব। মন্ত্ৰীগৰাকীৰ দাবী, মূল যুঁজখন হ'ব কেৱল কুশল দুৱৰী আৰু প্ৰদীপ হাজৰিকাৰ মাজতহে। অখিল গগৈক অৰাজকতাবাদী আৰু আৰবান নক্সাল আখ্যা দি তেওঁ কয় যে কেমেৰা ভঙা বা মানুহক মাৰধৰৰ ভাবুকি দিয়া ব্যক্তিক শিৱসাগৰৰ ৰাইজে এইবাৰ সঠিক উত্তৰ দিব। আৱেগ নহয়, এইবাৰ উন্নয়নৰ পক্ষতহে ৰাইজ থিয় দিব বুলি তেওঁ দাবী কৰে। আনহাতে অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ৰাজনীতিৰ মাজলৈ টানি অনাৰ বাবে কংগ্ৰেছক কঠোৰ সমালোচনা কৰে মাৰ্ঘেৰিটাই। কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত জুবিন গাৰ্গক ন্যায় দিয়াৰ প্ৰতিশ্ৰুতি সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰি কয়, ৰাহুল গান্ধী দেশৰ মুখ্য ন্যায়াধীশ নহয়। এটা বিচাৰাধীন বিষয়ত ৰাজনৈতিক স্বাৰ্থত এজন শিল্পীক ব্যৱহাৰ কৰাটো অত্যন্ত নিৰ্লজ্জ কাম বুলি তেওঁ অভিহিত কৰে। পৰিয়ালৰ সদস্যস্বৰূপে এগৰাকী বন্ধু জুবিন গাৰ্গৰ কোনো কথা মই আপোনালোকে লক্ষ্য কৰিছে, মোক বহুতে গালিও পাৰে জুবিন গাৰ্গৰ বিষয়ে একো কোৱা নাই কিয়নে নিৰ্বাচন আহিছে, গতিকে মোৰ বন্ধুৰ নাম মোৰ বন্ধু বুলি নহয়, অসমৰ প্ৰাণৰ জুবিন গাৰ্গৰ কথা মই আচলতে নিৰ্বাচনৰ মঞ্চত কেতিয়াও উচ্চাৰণ নকৰোঁ। কিন্তু এটা বাক্য কওঁ যে ৰাহুল গান্ধী ইজ নট দ্য চিফ জাষ্টিচ অফ ইণ্ডিয়া। তেওঁ জুডিচিয়াৰীক অসন্মান কৰিছে, ইজ ইনচাল্টেড জুডিচিয়াৰী। আমাৰ উই হেভ full faith, trust and confidence upon judiciary, the honorable courts. So we are waiting for the verdict of the court. And Congress, office bearers, even the leader of the opposition in Lok Sabha, Rahul Gandhi has said that they will give justice to my friend, the heartthrob of Assam Jubin Garg, within just 100 days. He's not a judge. He's not an honorable judge. Congress, Rajiv Bhavan is not an honorable court. 100 দিনৰ ভিতৰত নালাগে, তাতকৈ কম দিনৰ ভিতৰত হয়তো আমি প্ৰত্যেকে বিচাৰিছে অনুষ্ঠান চোৱা মানুহে আপোনালোকৰ সংবাদ মাধ্যমে অসমৰ প্ৰত্যেকগৰাকী ব্যক্তি বিচাৰিছে। কিন্তু ন্যায়পালিকা, অসন্মানীয় ন্যায়পালিকাৰ বিচাৰাধীন বস্তু এটা ন্যায়পালিকাই ক'ব, তেওঁলোক কোন ক'বলৈ? তেওঁলোকে বিচাৰৰ অধিকাৰ আছে। মই যেনেকৈ বিচাৰিছোঁ, আপুনি বিচাৰিছে যে আমাৰ প্ৰাণৰ শিল্পীজনৰ মৃত্যুৰ ৰহস্য ফাদিল হ'ব লাগে, দুখীয়া শাস্তি পাব লাগে, প্ৰত্যেক অসমীয়াই বিচাৰিছে। কিন্তু 100 দিনতে দিম বা 200 দিনতে দিম বুলি এইটো তেনেকৈ এগৰাকী ৰাজনৈতিক দলৰ নেতাই ক'ব নোৱাৰে। আৰু নেপাই নহয়, মেনিফেষ্টত এগৰাকী ব্যক্তিক লৈ আহিছে, যিগৰাকী ব্যক্তিয়ে গোটেই জীৱনটো অসমৰ সমাজ সংস্কৃতিৰ বাবে দি গ'ল। যিজন মানুহে পলিটিক্স নকৰিব বন্ধু বুলি পলিটিক্সৰ পৰা যিজন আঁতৰাইছে, তেওঁ খালি ৰাজনৈতিক বিষয়বস্তু কৰি পেলাই আমি 9 তাৰিখৰ পিছত ক'ম। খুব লজ্জাজনক কথা, নাপায়। আৰু কোনো মানুহে ভাল পোৱা নাই, নাপায়। এজন শিল্পীক ৰাজনৈতিক বিষয়বস্তু কৰি পেলাই মই সেইকাৰণে যোৱা বিগত সময়ছোৱাত, যিহেতু মই এগৰাকী মন্ত্ৰীও কেন্দ্ৰীয় চৰকাৰৰ, আৰু এটা বিচাৰাধীন বিষয়বস্তু এটাৰ ওপৰত মই তেনেকৈ থপকৈ যিকোনো কমেণ্ট কৰাটো উচিত নহয়। আমাৰ ন্যায়পালিকাৰ ওপৰত অগাধ বিশ্বাস আছে, আমি অপেক্ষাৰত জুবিনে ন্যায় পাওক। কিন্তু মই খুব দুখ পাইছোঁ, লাজ পাইছোঁ যে কংগ্ৰেছ দলে নিৰ্লজ্জভাৱে মহান শিল্পীগৰাকীক ৰাজনীতিলৈ টানি আনিছে। খুব লজ্জাজনক কথা। বিগত সময়ত সততে অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি কৰি থকা এজন বিতৰ্কিত বিধায়ক অখিল গগৈৰ কথা যদি মই আপোনাক সুধিব বিচাৰোঁ। মই চেফলজিষ্ট নহয়, গতিকে কোনে কিমান ভোটত কৰিব মই ক'ব নোৱাৰিম। বা হিমন্ত বিশ্ব শৰ্মাদেৱ বা তেনেধৰণৰ জ্যেষ্ঠ যিসকল ব্যক্তিয়ে আজি ইমান নিৰ্বাচন সফলভাৱে খেলাইছে, তেওঁলোকে বহু কথা পূৰ্বানুমান কৰিব পাৰে। মই সাধাৰণতে আপোনালোকৰ কথা ভিত্তিতে কওঁ। তৎসত্বেও মই এটা কথা কালি শিৱসাগৰত প্ৰায় 7,000 যুৱক যুৱতীক লৈ এটা বাইক ৰেলী কৰিছিলোঁ কুশলগুৰিৰ সৈতে। তাৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি, বুদ্ধিজীৱী, সাংবাদিক বন্ধু আৰু অৰাজনৈতিক ৰাজনৈতিক ব্যক্তি, আনকি কংগ্ৰেছৰ মানুহে কৈছে যে এইবাৰ শিৱসাগৰত মূল প্ৰতিদ্বন্দ্বিতা হ'ব কুশল দুৱৰী আৰু প্ৰদীপ হাজৰিকাৰ মাজত। অৱধাৰিতভাৱে কুশল দুৱৰী জিকিব। অখিল গগৈ ডাঙৰীয়া তৃতীয় স্থানলৈ অৱনীত হোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি। কাৰণ শিৱসাগৰ এখন সম্ভ্ৰান্ত ঠাই, যি শিৱসাগৰৰ পৰা সমগ্ৰ অসমৰ প্ৰশাসনিক সেৱা আগবঢ়োৱা হৈছিল তাহানিৰ চাউলুং, আমাৰ স্বৰ্গদেউসকলৰ দিনৰ পৰা, আমাৰ অবিভক্ত শিৱসাগৰ জিলাত থকালৈকে সকলোবিলাক তাৰ পৰা শাসিত প্ৰশাসিত হৈছিল। গতিকে তাৰে যি ৰাজনীতিক, সাংস্কৃতিকভাৱে, ঐতিহাসিকভাৱে অতি আগবঢ়া
বিগত সময়ছোৱাত এক আৱেগ আছিল, এটা ল'ৰা ঢিলত আছিল, গতিকে মানুহখিনিয়ে ভোট দিছিল। কিন্তু এইবাৰ সেইটো নহয়। শিৱসাগৰবাসী ৰাইজে আচলতে অখিল গগৈক আজি দেশত লাজ কৰে, আমাৰ বিধায়কজন এনেকুৱা। গতিকে সেইটো কাম কেতিয়াও এজন লেফটিষ্ট এনাৰ্কিষ্ট, যি এগৰাকী আৰ্বান লাইফষ্টাইলৰ দৰে কাম কৰে, অভদ্ৰ শ্ৰাব্য কথা মানে সকলোতে কয়, মানুহক অপমান কৰে, এজন উঠীয় অসমীয়া মানুহক কেমেৰাৰ আগত চৰিয়াই দিম বুলি ক'বলৈ, থু পেলাই দিম বুলি ক'বলৈ, জ্বলাই দিম মাৰি দিম বুলি ক'বলৈ যি কুণ্ঠাবোধ নকৰে, তেনেকুৱা এগৰাকী নৈৰাজ্যবাদী ব্যক্তিক কেতিয়াও সম্ভ্ৰান্ত শিৱসাগৰবাসী ৰাইজে ভোট নিদি ভোট দিব। এইবাৰ হিমন্ত বিশ্ব শৰ্মা বা মোদী ডাঙৰীয়া প্ৰতিনিধি কুশল দৌৰিদেৱক। এইবাৰ অখিল গগৈ তৃতীয় স্থানত থাকিব আৰু পুনৰ মাজুলীলৈ উভতি আহিছোঁ। মাজুলীত ভোট গ্ৰহণ কামে ৰাইজৰ আশীৰ্বাদ লাভ কৰিব। ধন্যবাদ।